2024 কেদাৰনাথ যাত্ৰা বন্ধ হৈ আছিল। আপোনালোকে যদি চাৰিধাম দৰ্শন কৰে, ফাৰ্ষ্ট যাব লাগিব যমুনোত্ৰী ধাম, তাৰ পৰা আপোনালোকে যাব লাগিব গংগোত্ৰী ধাম, গংগোত্ৰী ধামৰ পৰা এগেইন উত্তৰকাশী হৈ ৰিটাৰ্ণ হৈ আপোনালোকে যাব লাগিব কেদাৰনাথ ধাম। দুয়োখন ধামৰ মাজৰ দূৰত্ব প্ৰায় 220 কিলোমিটাৰ। আজি আমি তৃতীয় ধাম কেদাৰনাথ ধামলৈকে যাত্ৰা কৰি আছোঁ। তো আমি কালি ৰাতি আছিলোঁ আপোনাৰ উত্তৰকাশীত। তো উত্তৰকাশীৰ পৰা প্ৰায় 180 কিলোমিটাৰ আমি ইতিমধ্যে আহিলোঁ। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আপোনাৰ 6টা বজাত। তো এতিয়া বৰ্তমান প্ৰায় 2টা বাজিল। তো প্ৰায় 8 ঘণ্টাই লাগিল আৰু এতিয়া বৰ্তমান আছোঁ আমি চাউদি নামৰ জেগা এটাত। ইয়াত কিবা খাবৰ কাৰণে অলপ ৰখিছোঁ আৰু ইয়াৰ পৰা প্ৰায় আৰু আপোনাৰ 60 কিলোমিটাৰমান আছে সোণপ্ৰয়াগলৈকে। তাৰ পৰা আমি আৰু 7 কিলোমিটাৰ প্ৰায় গৌৰীকুণ্ডলৈকে যাব লাগিব আৰু তাৰ পৰা আমাৰ কেদাৰনাথ ধামৰ ট্ৰেক ষ্টাৰ্ট হ'ব। আপোনালোকক এটা বস্তু দেখা ৰ'ব, এয়া চাওক আমাৰ জোতা গাড়ীৰ ওপৰত এনেকৈ মেলি দিয়া গৈছে। কাৰণ 2 দিন ধৰি প্ৰায় বৰষুণে দি আছিল, আজি অলপ বতৰটো ভাল হৈছে, আশা কৰোঁ কালিলৈকে ভাল হ'ব। আপোনালোকে চাব পাৰে ইয়াত ৰ'দৰ কণ্ডিশ্যন অলপ ছেফলি আহিলে ভাল আৰু ফাইনেলি আহি পালোঁ সোণপ্ৰয়াগ। তো আপোনালোকে যদি গাড়ীত আহে তো ইয়ালৈকে গাড়ী আহিব পাৰিব। ইয়াৰ আগত আপোনালোকে খোজকাঢ়ি যাব লাগিব গৌৰীকুণ্ডলৈকে। আমি আহি পালোঁ সোণপ্ৰয়াগ। তো সোণপ্ৰয়াগৰ পৰা প্ৰায় 7 কিলোমিটাৰ আমি গৌৰীকুণ্ডলৈকে যাব লাগিব। আৰু আপোনালোকে যদি আহে এটা কথা মন কৰিব যে সোণপ্ৰয়াগৰ যিখন গেট আছে, তো গেটখন 5:30 বজাত বন্ধ কৰি দিয়ে। তো 5:30 বজাত সোণপ্ৰয়াগৰ আগত আপোনালোকে যাব নোৱাৰে। তো যদি আহে 5:30 বজাৰ আগতে ইয়াত আহি পোৱালৈকে আহিব। আমাৰ অলপ লেটেই হ'ল। আমি 6টা বজাত উত্তৰকাশীৰ পৰা ওলাইছিলোঁ আৰু সোণপ্ৰয়াগ প্ৰায় 5:15 মানত আহি পালোঁ। প্ৰায় 11 ঘণ্টাই লাগিল। মাজত কিবা কিবি খাব ৰখিছিলোঁ আৰু তো আপোনালোকে যদি আহে সেই হিচাপে প্লেন কৰিব, অলপ জল্দি ওলাব। তো আপোনাৰ সেইখিনি জেগা, যিখিনি জেগাৰ বাবে 2024 কেদাৰনাথ ধাম যাত্ৰা বন্ধ হৈ আছিল। সোণপ্ৰয়াগৰ পৰা আপুনি আহি পিনে তো ইয়াত আপুনি গাড়ী উঠিব লাগিব গৌৰীকুণ্ড যোৱালৈকে। তো গৌৰীকুণ্ড ইয়াৰ পৰা অলমষ্ট 5 কিলোমিটাৰ। তো এই গাড়ী উঠি আপুনি গৌৰীকুণ্ডলৈকে যাব লাগিব আৰু তাৰ পৰা আপোনাৰ আমাৰ কেদাৰনাথ যাত্ৰা ষ্টাৰ্ট হ'ব। সোণপ্ৰয়াগৰ পৰা ইয়ালৈকে আপোনালোকৰ গাড়ী লৈ আহিব আৰু ইয়াৰ পৰা আপুনি গৌৰীকুণ্ডলৈকে হোটেল অলপ আগত পাই যাব। তো বলক তালৈকে যাই আছোঁ। ফাইনেলি আমি গৌৰীকুণ্ড আহি পালোঁ। তো আচলতে কুণ্ডটো ইয়াতে আছিল, কিন্তু এইবাৰ ভূমিস্খলন হৈ পিনে আপোনাৰ এই কুণ্ডটো মাৰা গ'ল। তো এইটো গৰম পানী কুণ্ড আছিল। তো ইয়াত আচলতে গা চা ধুই পিনে মানুহবিলাকে আপোনাৰ কেদাৰনাথ যাত্ৰা আৰম্ভ কৰিছিল, বাট দুৰ্ভাগ্যবশতঃ এইবাৰ কুণ্ডটো মাৰা গ'ল। ফাইনেলি গৌৰীকুণ্ড আহি পেলাই আমি ৰুম ল'লোঁ ইয়াত। আমি উত্তৰকাশীৰ পৰা আপোনাৰ 6টা বজাতে ওলাইছিলোঁ আৰু এতিয়া প্ৰায় 6:30 বাজিল। প্ৰায় 12 ঘণ্টাই লাগিল আহি পাওঁতে। তো কালি আমি পুৱাই প্ৰায় 5:30 মানতে ইয়াৰ পৰা কেদাৰনাথ যাত্ৰা কৰিম। তো বতৰ অৱশ্যে কিছু বেয়া হৈ আছে, আশা কৰোঁ কালি ভাল হ'ব আৰু ভালে কুশলে দৰ্শন হ'ব আমাৰ। তো তাৰে আশা কৰোঁ। তো গৌৰীকুণ্ডত আপোনালোকে এনেকুৱা ধৰণৰ ৰুম ল'ব পাৰে। 1000-1200 আপোনালোকে এনেকুৱা ৰুম পাই যাব। আমি বৰ্তমান আছোঁ গৌৰীকুণ্ডত। ইয়াত আপোনালোকে যিখিনি বিচাৰে গোটেইখিনি পাই যাব। সৰু সৰু মূৰ্তি, কেদাৰনাথৰ মূৰ্তি পাই যাব ইয়াত, বা ধুনীয়া ধুনীয়া ফটো আছে ইয়াত। আপোনালোকে যদি ইচ্ছা কৰে ফটো ল'ব পাৰে। আপোনালোকৰ যিখিনি এচেঞ্চিয়েল লগা বস্তু আছে, জোতা, বেগ বা ৰেইনকোট গোটেইখিনিয়ে পাই যাব ইয়াত। আৰু তাৰ লগতে আপোনাৰ বিভিন্ন ধৰণৰ ফল মূল খোৱা বস্তু ইয়াত পাব। আৰু ইয়াত আপোনালোকে চাব পাৰে ধুনীয়া ধুনীয়া ইয়াত কেদাৰনাথ ধামৰ মূৰ্তি সজোৱা হৈ আছে। আপোনালোকে যদি ইচ্ছা কৰি ইয়াৰ পৰা ল'ব পাৰে, ধুনীয়াকৈ পেকিং কৰি দিয়া হয় ইয়াত। তো বৰ্তমান প্ৰায় 5:30 বাজিল। তো আমি যাব ওলাইছোঁ আৰু ট্ৰেক ষ্টাৰ্ট হ'ল আৰু ইয়াৰ পৰা। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো আজি বতৰটো ভাল পিছে, তো আশা কৰোঁ আগলৈও ভাল হ'ব আৰু। তো ৰাস্তাত আপুনি যাই থাকোঁতে
এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ঝৰ্ণা কিছুমান পাব। তো এনেকুৱা ধৰণৰ আপোনাৰ ঘোঁৰা ষ্টেণ্ডো ইয়াত পাব। যদি কোনোবাই ফিজিকেলি আনেবল তো আপোনালোকে ঘৰলৈ যাব পাৰে। আমি পাই গ'লোঁ কেদাৰনাথ ধামৰ মেইন গেট। ইয়াত আপোনাৰ লিখা আছে আৰু প্ৰায় 16 কিলোমিটাৰ আছে ট্ৰেকিং কৰিব। ইয়াত এনেকুৱা ধৰণৰ ঘোঁৰাই পানী খাবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াৰে লোকেলছখিনিৰ লগত কথা পাতি গম পালোঁ যে যদিও ইয়াত আপোনাৰ লিখা আছে যে প্ৰায় 16 কিলোমিটাৰ, কিন্তু আচলতে ট্ৰেকিংটো আপোনাৰ প্ৰায় 21 কিলোমিটাৰমান হয়। হয়তো এইটো কাৰণে হ'ব পাৰে যে আগত প্ৰায় 5-6 কিলোমিটাৰ দূৰত মানে যিটো আপোনাৰ মানুহ যোৱা ৰাস্তা, তাৰপিছত 2013ত যিটো আপোনাৰ বানপানী আহিছিল, তো তাত মানে সেইটো ভাঙি গৈছিল। তো সেইটো ৰাস্তা মেবি 16 কিলোমিটাৰ আছিল, সেই গতিকে ইয়াত লিখা গৈছে। এতিয়া মানে আপোনাৰ ডাইভাৰ্ট কৰি পিনে যিটো আপোনাৰ ঘোঁৰা যোৱা ৰাস্তা আছে, সেইটোতে এতিয়া গোটেই ঘোঁৰা আৰু মানুহ দুয়োটাই একেলগে যায়। যদি আপোনালোকৰ ট্ৰেকত ৰাতিও হৈ যায়, তো ইয়াৰ এটা ভাল যে আপোনাৰ ইয়াত ষ্ট্ৰীট লাইট আছে, তো সিমান এটা প্ৰব্লেম নহয় আৰু যিহেতু দেখা পোৱা যাব। এই ঘোঁৰাকেইটাৰ পৰা অলপ সাৱধান চলিব, এইকেইটাই বহুত ডিষ্টাৰ্ব দিয়ে। তো এনেকৈ আপোনাৰ ঘোঁৰাৰ খুৰাত চোল লগাই ইহঁতে তো আপোনাৰ এনেকৈ মানে মাজে মাজে ট্ৰেকবিলাক ভাঙি যায়, তো অলপ ছেফলি আহি যাব। এনেতো আপোনাৰ কেদাৰনাথ ধাম যাত্ৰাত বহুতে মানুহ থাকে, এইটো ৰাস্তাত বহুতে ভিৰ হয়, কিন্তু এইবাৰ আপোনাৰ যিটো লেণ্ডশ্লাইড হৈ বন্ধ হৈ আছিল, তো সেইটোৰ কাৰণে বহুত যাত্ৰী কম এইবাৰ। এইটো চাওক এনেকুৱা অৱস্থা হৈছে। তো আপোনালোকে পাৰে যদি খোজকাঢ়ি ট্ৰেকিং কৰিব চাব। তাৰপিছত ইয়াক দেখি পিনে ভয় খাই যাব খোজা নাই। এইমাত্ৰ আপোনাক যে ঘোঁৰাটো দেখালোঁ, তো চিটুৱেশ্যনটো এনেকুৱা হ'ল। তো ঘোঁৰাটো মানে পৰি আছে, ঘোঁৰাটো মৰা নাই, ঘোঁৰাটোৰ ভৰিত দুখ পাইছে মানে সি। তো তাক দেখি মানে সেই ঘোঁৰাটো সি ওপৰত উঠি আহিব খোজা নাই। তো ভয়তে সি তলত দৌৰিল, দৌৰাতে যিটো মানুহ ওপৰত আছিল সিও তলত পৰি গ'ল। তো যদি আপোনালোকে ঘোঁৰাত আহেও অলপ ছেফলি আহিব আৰু। আপোনালোকক এটা কথা কওঁ, তো এইটো মোৰ দুটা চাক যাই আছে। তো দুটাৰ 62 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল এইবাৰ। তো দেউতাই আপোনাৰ এটলিষ্ট ট্ৰাই কৰিছে যাবৰ কাৰণে, পিছত যাব পাৰে নোৱাৰে সেইটো বাৰু মাজত দেখা যাব। তো এটলিষ্ট ট্ৰাই কৰি আছে। তো আপোনালোকৰ যদি ফিজিকেলি হেল্ডি, তো এটলিষ্ট ট্ৰাই কৰিব, কাৰণ ঘোঁৰাকেইটাই বহুত কষ্ট পায় আপোনাৰ ইয়াত। যদি নোৱাৰে তেতিয়া বেলেগ কথা বাৰু, কিন্তু ইয়াত মই দেখিছোঁ আপোনাৰ বহুত য়ং আমাৰ বয়সৰ আপোনাৰ 25-26 ইয়াৰ্ছৰ ল'ৰাবিলাকে আপোনাৰ ঘোঁৰাত গৈ আছে। এটলিষ্ট আপোনালোকে ট্ৰাইটো কৰক। তো এইখিনি অলপ ইয়াত সমান জেগা আছে ৰেষ্ট ল'বৰ কাৰণে, প্লাছ ইমাৰ্জেঞ্চি ইউজৰ কাৰণেও হয়। তো এইখিনি এই চাওক বৰফ, তাত আমি তালৈকে যাই আছোঁ। আমাৰ কেদাৰনাথ যাত্ৰী আহি আছে। আপোনাৰ মাজে মাজে এনেকুৱা ধৰণৰ চাল টাইপ আছে, যদি ধৰক বৰষুণ আহে তো আপোনালোকে ইয়াত ৰেষ্ট কৰিব পাৰে অলপ। আজি বাৰু বতৰটো ভাল। তো এই চাওক পকা কেইটামান আহি আছে। যদি আপোনালোকৰ এনেকুৱা এজ বা বাচ্ছা আছে বা আপোনালোকে ফিজিকেলি হেণ্ডিকেপ, তেতিয়া আহক, তেতিয়া কোনো প্ৰব্লেম নাই, কাৰণ দৰ্শন কৰাৰ অধিকাৰটো চবৰে আছে। তো তেতিয়া আপোনালোকে আহক। কিন্তু যদি আপোনালোকে ফিজিকেলি ফিট, তেন্তে এটলিষ্ট ট্ৰাই কৰিব। মই দাদা দুটাহঁতো যাই আছে, মাজত আপোনালোকে আৰামছে ঘৰ পাই যাব। আপোনালোকে ইয়াত আহিলে গ্লুক'জ বা সেনেকুৱা কিবা এনাৰ্জি দিয়া বস্তু অলপ লৈ আহিব, মাজে মাজে খাব, পানী মিক্স কৰি খাব পাৰিব, আপোনালোকে অলপ এনাৰ্জি পাব। তো আমাৰ আৰু 13 কিলোমিটাৰ আছে কেদাৰনাথলৈকে। ৰাস্তাত আপোনালোকে এইটো এটা সৰু ভৈৰৱ বাবাৰ মন্দিৰ এটা পাব, আৰু এনেকুৱা ধৰণৰ খোৱা দোকানবিলাকো পাব ওপৰত।
মই অলপ কিবা এটা খাই লওঁ। ৰাস্তাত আপোনালোকে এনেকুৱা ধৰণৰ খোৱা বস্তু পাই যাব। আপোনালোকে ট্ৰেকত এনেকুৱা বহুত ৱাটাৰফল পাব। ইয়াত প্ৰব্লেমটো এইটো হ'ল যে ইয়াত জোতা তিতি যায়। তো আপোনালোকে কিছুমান জোতাৰ কাভাৰ কিছুমান পায়, তো সেইখিনি আনিব পাৰে। আমিও পিছে অনা নাই, আমাৰো ৱাটাৰপ্ৰুফ জোতা নহয়, নহ'লেও সিমান প্ৰব্লেম নহয় আৰু আপোনালোকৰ, কিন্তু আনিলে ভাল। দেউতা দাদাহঁতক আগত যাই থাকিব দিলোঁ। মই কিবা এটা খাই দিলোঁ, যিহেতু আপোনাৰ হোষ্টেলত পুৱাই খোৱা অভ্যাস, পুৱাই ব্ৰেকফাষ্ট দিয়ে। তো কিবা এটা খাই পিনে এতিয়া যাই থাকোঁ আৰু। এনেকুৱা আপোনাৰ ৰাস্তাত খোৱা পানীৰ টেপো পাব। বলক যাই থাকোঁ আমি একেলগে। আপোনালোকে ৰাস্তাত এনেকুৱা ধৰণৰ লেট্ৰিন বাথৰুমো পাই যাব। তো সকলোখিনি ব্যৱস্থা আছে ইয়াত। আৰু যদি ধৰক কিবা কাৰণত আপোনালোকে ট্ৰেকিং কৰোঁতে আন্ধাৰ হৈ যায় মাজ ৰাস্তাত, এনেকুৱা ধৰণৰ কেম্পবিলাকো পাব মাজতে। ইয়াত আপোনালোকে ট্ৰেকিং কৰি থকা টাইমত অলপ ওপৰৰ পিনে চাইও আহিব, কাৰণ ইয়াত শিলবিলাক দেখিছে আপোনালোকে, যি মুহূৰ্ততে বাগৰি আহিব পাৰে। তো অলপ যাতে ছেফলি ট্ৰেকিং কৰে আৰু। লেবাৰবিলাকে এতিয়াও কাম কৰিয়ে আছে ইয়াত ৰাস্তাটো ঠিক কৰিবৰ কাৰণে। এনেকুৱা ধৰণৰ পকৰা খুন্দিব পাৰে। তো আনি পিনে এইটো চিৰি পিনে আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব। ভালেখিনি এনাৰ্জি পাব আপোনালোকে। আপোনালোকে এনেকুৱা ধৰণৰ জোতাৰ কাপোৰ ল'ব পাৰে। মই অলপ আগত আহিছিলোঁ, অলপ ৰখি দিলোঁ। প্ৰায় আপোনাৰ 6 কিলোমিটাৰ ওপৰত এনেকুৱা ধুনীয়া ঝৰ্ণা এটা আপোনালোকে দেখা পাব। এই দাদাহঁত আহি আছে। মই অলপ আপোনাৰ বেছিয়ে গৰম কাপোৰ পিন্ধি আহিছিলোঁ, কিন্তু আজি বতৰটো ভাল, বহুতে ৰ'দ দিছে, এতিয়া প্ৰায় গৰমেই লাগিছে আৰু। প্ৰায় 6 কিলোমিটাৰ আহি পালোঁ আমি সেই ৰাস্তাটোৰে আহি তো এনেকৈ আহি আপোনাৰ এই ব্ৰিজখন ক্ৰছ কৰিব লাগে। আৰু আপোনাৰ ইয়াৰ পৰা আৰম্ভ হয় আপোনাৰ মেইন ওখখিনি। এতিয়ালৈকে যিখিনি আছিল সেইখিনি ঠিকে আছিল, ওখ আছিল বাৰু, কিন্তু মেইন হাৰ্ড আপোনাৰ ট্ৰেক ইয়াৰ পৰা আৰম্ভ হয়। 6 কিলোমিটাৰ পিছত আপোনাৰ ট্ৰেকটো অলপ এইকাৰণে হাৰ্ড হয় যে 2013ৰ আগত যেতিয়া আপোনাৰ দুৰ্যোগটো হৈছিল, তো দুৰ্যোগটো হোৱাৰ আগত আপোনাৰ মানুহ যোৱা ৰাস্তা এইটো এনেকৈ আছিল। তো আৰু আপোনাৰ এইটো ৰাস্তা আছিল আপোনাৰ ঘৰা যোৱা, এনেকৈ গৈছিল আপোনাৰ ঘৰা। তো ঘোঁৰাৰ ষ্টেমিনা আৰু মানুহৰ ষ্টেমিনাৰ অভিয়াছলি ডিফাৰেঞ্চ থাকিব। তো এইটো অলপ বেছি খটখটি টাইপ মানে, তো সেই গতিকে এইটো অলপ বেছি হাৰ্ড ট্ৰেক হৈ যায়। আপোনালোকে যদি কেদাৰনাথ আহে, এইটো কথা আপোনালোকে ফিল কৰিব যে ইয়াত ঘোঁৰাকেইটাৰ ওপৰত বহুতখিনি অত্যাচাৰ হয়। কাৰণ মালিকে ধৰক আপোনাৰ সি আগবাঢ়িব নোখোজিলে মাৰপিট কৰে, বা তেজ ওলাই থাকিলেও সিহঁতক যাব বাধ্য কৰায়। আপোনালোক দেখালোৱে ইতিমধ্যে। তো আপোনাৰ পাৰিলেতো খোজকাঢ়ি ট্ৰেকিং কৰি আহিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আপুনি এটা বস্তু কৰিব পাৰে, আপোনাৰ ৱেটটোতো আপুনি গম পায়। তো ইয়াত মানে বিভিন্ন টাইপৰ ঘোঁৰা আছে, কিছুমান হাট্টা কাটা আছে, কিছুমান অলপ ক্ষীণ টাইপ আছে। তো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট হিচাপে ক'লোঁ, তো আপোনাৰ যদি ৱেট বেছি অলপ, তো আপুনি অলপ বিচাৰি পিনে যিকেইটা অলপ হাট্টা কাটা টাইপ ঘোঁৰা আছে ন, সেইকেইটাত আহিব। কাৰণ তেতিয়া অলপ কষ্ট কম হ'ব। কাৰণ মই ইয়াত দেখিছোঁ কিছুমান মানে অলপ হাট্টা কাটা মানুহ আছে, সৰু সৰু ঘোঁৰাৰ পৰা উঠি যায়, আৰু ঘোঁৰাটোৰ মানে একদম অৱস্থা বেয়া হৈ যায়। তো সেইটো পাৰিলে মানে ৰিকুৱেষ্ট আৰু মোৰ ফালৰ পৰা সেইটো নকৰিব আৰু, যিহেতু আমি ধৰ্মৰ জেগা এটাত যাই আছোঁ। এনেকৈ আমি লাহে লাহে মন্দাকিনী নদীৰ ওচৰেৰে গৈ আছোঁ কেদাৰনাথ ধামলৈ। তো আপুনি ইয়াত এটা বস্তু চাব পাৰে, সেইটো যিটো ৰাস্তা আছিল, যিটো মানুহ যোৱা ৰাস্তা আছিল, তো 2013ত যিটো আপোনাৰ দুৰ্যোগ হৈছিল, তো এই গোটেই পাহাৰখন নামি আহি পিনে এইখিনি জেগাত পৰি গৈছিল। তো সেইবাবে এই মানুহ যোৱা ৰাস্তাটো মানে আপোনাৰ বন্ধ হৈ গৈছে এতিয়া। তো এতিয়া লাহে লাহে মেৰামতি কৰি আছে, মে বি ইন ফিউচাৰ এইটো ৰাস্তা খোলা দিব। চাব পাৰে আপোনালোকে মাজে মাজে মানে ৰাস্তা খহি যায়। তো এনেকৈ ইয়াত ৰাস্তা মেৰামতিৰ কাৰণে লেবাৰবিলাকে এনেকৈ কাম কৰি আছে। অলপ যাই থাকোঁ আমি আগলৈকে। ব'লা দাদা, আপোনালোকে ওখটো চাওক না, কেনেকুৱা ওখ। এনেকুৱা ইয়াত
বুটৰ প্লেট পাব। এক প্লেটত আপোনাৰ 50 টকাকৈ লয়। তো কেদাৰনাথ ধামলৈ যোৱা ৰাস্তাত এনেকুৱা কিছুমান আপুনি শ্বৰ্টকাট পাব। তো শ্বৰ্টকাটৰ ছেফটিটো আপুনি সুধি ল'ব ইয়াৰ লোকেল মানুহখিনিক যে ছেফ হয়নে নাই। মই ইয়াৰ আগতো পাইছিলোঁ শ্বৰ্টকাট, সেইকেইটা মই লোৱা নাই, সেইকেইটা সিমান ছেফ নাছিল। এইটো সুধি লৈছোঁ, এইটো ছেফ বুলি কৈছে, তো মই এইটোতে যাব ওলাইছোঁ। প্ৰায় মই আপোনাৰ 13 কিলোমিটাৰমান আহি পালোঁ। দাদা দুটাহঁত বহুত পিছতে পৰিল, মই যাই আছোঁ বাৰু। তো যিটো আপোনাক মই শ্বৰ্টকাটৰ কথা কৈছিলোঁ, শ্বৰ্টকাট আছে বাৰু, দূৰ অলপ কম হয়, কিন্তু মোৰ মতে শ্বৰ্টকাটকেইটা নোলোৱাই ভাল। কাৰণ শ্বৰ্টকাটকেইটা ল'লে আপোনাৰ নৰ্মেল ৰাস্তাত খোজকাঢ়িলে যিমান ভাগৰ ধৰে তাতকৈ ডাবল ভাগৰ ধৰে। তো মই দুটামান শ্বৰ্টকাট লৈ পিনে পিছত নল'লোঁ আৰু এতিয়া নৰ্মেল ৰাস্তাতে যাই আছোঁ। তো আপোনালোকৰ কনভিনিয়েঞ্চ অনুসৰি চাই ল'ব আৰু। মোৰ মতেতো নৰ্মেল ৰাস্তাতে যোৱা ভাল। ট্ৰেকিঙত কষ্ট বাৰু বহুত হৈছে, কিন্তু আপুনি ভিউটো চাওক না। আপুনি যিমানেই ইউটিউবত নাচাওক কিয়, বা মোৰ ভিডিঅ'তে হওক বা আপুনি বেলেগৰ ভিডিঅ'তে হওক, কিন্তু ইয়াত থাকি চোৱাৰ যিটো ফিল, সেইটো মানে আনএক্সপ্লেইনেবল। আপোনালোকে যদি ঘৰত আহে, আপোনালোকক এইটো ষ্টেণ্ডতে ৰখাব, আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ কেদাৰনাথ মন্দিৰলৈকে খোজকাঢ়ি যাব লাগিব। আপোনালোকক এটা বস্তু দেখা ৰ'ব। মানে কি ক'ম আৰু এইটো ভিউৰ কথা। ফাইনেলি কেদাৰনাথ ধাম বেছ কেম্প আহি পালোঁ। তো ইয়াৰ পৰা আৰু প্ৰায় 1.5 কিলোমিটাৰ আছে কেদাৰনাথ ধাম। ফাইনেলি পাই গ'লোঁ কেদাৰনাথ ধামৰ গেটখন, আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত আছে মন্দিৰটো। মই চকুতে দেখি আছোঁ, মেবি আপোনালোকে কেমেৰাত দেখা নাই চাগে। আপোনালোকে যদি হেলিকপ্টাৰত আহে, এইটো হেলিকপ্টাৰত নামিব লাগিব। হেলিকপ্টাৰৰ পৰা নামি আপুনি এইটো ৰাস্তাৰে প্ৰায় 1 কিলোমিটাৰ মন্দিৰলৈকে যাব লাগিব। ফাইনেলি মই কেদাৰনাথ আহি পালোঁ, আৰু ইয়াৰ পৰা 500 মিটাৰমান দূৰ আছে। অলপ দোকান এখন ৰখিছোঁ, আৰু যিহেতু ইয়াত বহুত বৰষুণ দিছে, অলপ ঠাণ্ডাও আছে, অলপ চাহ খাই লওঁ। আৰু ধ্ৰুৱদা আৰু জ্যোতিদা ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰত আছে, সিহঁতো আহিছে। একেলগে গৈ পিনে আমি ৰুম চুম বুক কৰিম। আৰু ধন্ময়দা আৰু দেউতা অলপ দূৰত আছে, তো আমি আগতে ৰুম চুম বুক কৰি লওঁ আৰু ঠিক ঠাক কৰি লওঁ, তাৰপিছত গোটেইকেইটা একেলগে মন্দিৰ দৰ্শন কৰিম। আৰু ফাইনেলি বহু কষ্টৰ মূৰত আহি পালোঁ কেদাৰনাথ ধাম। জীৱনত বহুত ডাঙৰ সপোন এটা আছিল, আজি পূৰণ হ'ল। জয় বাবা কেদাৰনাথ কি। বহু কষ্টৰ মূৰত ফাইনেলি আহি পালোঁ কেদাৰনাথ ধাম। আমি পুৱা প্ৰায় 6টা বজাতে ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ, আৰু মই আহি পালোঁ আপোনাৰ প্ৰায় 3টা বজাত। প্ৰায় 9 ঘণ্টাই লাগিল মোক। ধন্ময়দা ধ্ৰুৱদাহঁত আহি আছে, সিহঁত অলপ লেট হৈছে, তো সিহঁতো 2-3 ঘণ্টাৰ ভিতৰত আহি পাব। আৰু তো আহি পোৱাৰ পিছত গোটেইখিনি একেলগে ভালকৈ দৰ্শন কৰিম। আৰু আপোনাৰ কয় যে কেদাৰনাথত স্বৰ্গৰ পৰা বতাহ আহে, সঁচাকৈ আহে। চাওক না আপুনি, মানে কি ক'ম আৰু, এইটো ফিল মানে ইয়াত আহিয়ে পোৱা যায়।
আপোনালোকে কেদাৰনাথ ধামৰ আৰতি চাব খোজে আপোনালোকে 6:30 বজাত ইয়াত উপস্থিত হ'ব লাগিব। আৰতি 6:30 পৰা 7টা বজালৈকে ইয়াত হয়। আপোনালোকে যেতিয়া চাৰিধাম দৰ্শন কৰে তো এই কেদাৰনাথ ধামৰ শিৱলিংগত গংগোত্ৰী ধামৰ পৰা অনা গংগাজল অৰ্পণ কৰিলেহে আপোনাৰ যাত্ৰা সম্পন্ন হোৱা বুলি এটা বিশ্বাস আৰু তো তাৰ কাৰণে আপোনালোকে 5500 কষ্টৰ এটা টিকট ল'ব লাগে। তো তাত আপোনালোকে 5জন যাব পাৰে। তো টিকটৰ নিয়মটো এনেকুৱা, যদি আপোনালোকে একজনো যায় তেতিয়াও আপোনালোকে 5500 দিব লাগিব, আৰু যদি 5জন যায় তেতিয়াও 5500 দিব লাগিব। এইটো আপোনাৰ গভৰ্ণমেণ্টত যায়। এইটো কৰিলে আপোনালোকে কি কৰিব পাৰে যে ডাইৰেক্ট যাই পিনে শিৱলিংগত জল অৰ্পণ কৰিব পাৰে। কিন্তু ইয়াত দুটা লাইন আছে, এইটো এটা টিকট কটা লাইন আৰু তাত এটা আছে আপোনালোকে দেখা পাইছে চাগে, সেইটো এটা য'ত আপোনালোকে শিৱলিংগৰ ওচৰলৈকে যাব নোৱাৰে। তো আপোনালোকে যদি ইয়াত আহে তো পণ্ডিতজী বা অনলাইনত আপোনালোকে সেই টিকটটো কাটিব পাৰে। আপোনালোকে যদি চাৰিধাম দৰ্শন কৰে তেতিয়াতো আপোনালোকে গংগাজল গংগোত্ৰীৰ পৰা আনিব আৰু ইয়াত কেদাৰনাথত আপোনালোকে লিংগত অৰ্পণ কৰিব। কিন্তু ধৰি লওক আপোনালোকে যদি চাৰিধাম দৰ্শন নকৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা পানী ল'ব লাগিব আৰু তাত যাই পিনে জল অৰ্পণ কৰিব লাগিব। আৰু এটা কথা, যদি আপোনালোকে ইয়াত আহে আৰু জল অৰ্পণ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে পুৱাই লাইন ধৰিব লাগিব, কাৰণ এই যোনটো লাইন আছে, যিটো মই আপোনালোকক ক'লোঁ যে 5500 যিটো আপোনালোকে ইয়াৰ গভৰ্ণমেণ্টক দিব লাগে, তো সেইটো লাইনত যদি আহিব খোজে তেতিয়াহ'লে সেইটো লাইন অনলি 6টা বজালৈকে থাকে। তো আপোনালোকে পুৱাই মানে আহিব লাগিব আৰু ইয়াত লাইন ধৰিব লাগিব, কাৰণ 6টা বজাৰ পিছত যিটো জেনেৰেল লাইন সেইটো ষ্টাৰ্ট হৈ যায়। তো 2013ত আপোনালোকৰ যিটো দুৰ্যোগ হৈছিল, তো সেই দুৰ্যোগৰ সময়ত এই পাহাৰৰ পৰা এটা শিল নামি আহি পিনে ইয়াত পৰিছিল আৰু এই যিটো পানী আহিছিল তো সেই পানীটো আপোনাৰ মন্দিৰৰ দুয়োটা ফালে গুচি গৈছিল আৰু মন্দিৰটো তেতিয়া বাচি গৈছিল। তো এতিয়া এইটো বৰ্তমান ভীমশিলা বুলি কয় আৰু বৰ্তমান সেই শিলটো পূজা কৰে, আৰু যিহেতু এই শিলটোৰ কাৰণে মন্দিৰটো বাচি গ'ল। আপোনাৰ কেদাৰনাথ মন্দিৰৰ পিছফালেই শংকৰাচাৰ্যৰ মূৰ্তি এটা আছে, আহিলে আপোনালোকে ইয়াতো দৰ্শন কৰি যাব। কেদাৰনাথ ধামৰ পৰা প্ৰায় 1 কিলোমিটাৰ ওপৰত এটা ভৈৰৱ বাবাৰ মন্দিৰ আছে। তো ইয়াৰ লোকেলছখিনিয়ে কয় আৰু যে ইয়াত আহিলে সেইটো দৰ্শন কৰিব লাগে। তো আমিও যাই আছোঁ আৰু তালৈকে। ফাইনেলি আমি আহি পালোঁ ভৈৰৱনাথ মন্দিৰটো, আৰু আপোনালোকে চাব পাৰে কেদাৰনাথ মন্দিৰটো এই তাত আছে। আৰু এটা ইনফৰ্মেশ্যন দিছোঁ যে আপোনালোকক, কালি মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে লোকেল মানুহখিনিয়ে কৈছে যে ইয়াত প্ৰায় ট্ৰেকিঙত 21-22 কিলোমিটাৰ লাগে, কিন্তু সেইটো আচলতে মিছা কথা। আপোনাৰ ট্ৰেকিঙত 16 কিলোমিটাৰ লাগে, কিন্তু যদিও 16 কিলোমিটাৰ, কিন্তু 16 কিলোমিটাৰটো বহুত হাৰ্ড হয়। মানে ইউটিউবত চাই আপোনালোকে এনেকৈ নাহিব যে ইউটিউবত দেখাইছে যে এনেকৈ গৈছোঁ 7-8 ঘণ্টাতে পাই গৈছোঁ, এনেকুৱা নহয়। আপুনি পাব পাৰে, ময়ো 8.5-9 ঘণ্টাতে পাইছোঁ, কিন্তু মানে বহুত হাৰ্ড হয় ট্ৰেক। আৰু যদি আহে তো আপোনালোকে এটলিষ্ট 2 মাহ আগৰ পৰা প্ৰেক্টিছ কৰিব। আমিও কৰিছিলোঁ, মানে এটলিষ্ট ধৰক 3-4 কিলোমিটাৰ ডেইলি খোজকঢ়া প্ৰেক্টিছ কৰিব, তো ইজিলি আহি পাব। কালি আহি পিনে আপোনাৰ ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, যিহেতু গোটেইকেইটাৰে বহুত কষ্টও হৈ আছিল। তো আমি প্ৰায় 9:30 মানত কেদাৰনাথ ধামৰ পৰা ওলাইছিলোঁ, আৰু আহি পাওঁতে 4:30 মান বাজিছে, আৰু কোনোবাই অলপ আগত কোনোবাই অলপ পিছত আহি পাইছে। তো জেনেৰেলি ভবা যায় যে নুমতে ইমান কষ্ট নহয়, কিন্তু নুমতো সিমানখিনিয়ে কষ্ট হয়। তো আমাৰ প্ৰায় ধৰক 8 ঘণ্টামান লাগি গৈছে আৰু আহি পাওঁতে। আৰু আহি পিনে ৰাতি আমি সোণপ্ৰয়াগতে ষ্টেটো কৰিলোঁ। তো এতিয়া আমি যাই আছোঁ বদ্ৰীনাথ ধামলৈ। তো বদ্ৰীনাথ ধামতো শুনিছোঁ যে ৰাস্তা ক'ৰবাত ভাঙি আছে। বাকী 3খন ধামটো ভালদৰে দৰ্শন হ'ল, এতিয়া আশা কৰোঁ লাষ্ট ধামখনো আমাৰ ভালদৰে দৰ্শন হ'ব। সোণপ্ৰয়াগত আহি আমি এইখন লজত ৰখিছিলোঁ। তো লজখন ভালেই হয়, গোটেইখিনি সুবিধাই আছে। তো আপোনালোকে যদি আহে ইয়াত ৰখিব পাৰে।